নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজি কেকটো দেখাই ভিডিঅ'টো কৰিলোঁ। এয়া কেকটো আহিলে আজি এজন ছাৰৰ পৰা, মানে আমাৰ গোটৰ ছাৰ আমাৰ ঘৰলৈ বুলি আহিছিলে আৰু তেওঁ ক'লে শিখা বাইদেউ ধুনীয়াকৈ কেক এটা বনাই দিব, আৰু তেওঁৰ কথামতে মই লগালগ কামত লাগিলোঁ। নিজৰ ব্যস্ততাপূৰ্ণ জীৱনটোৰ উপৰিও তেওঁ যিহেতু মোক অৰ্ডাৰ কৰিছে আৰু মোৰ যিহেতু এইটো এটা পেচা হয় আৰু মই কৰি ভাল পোৱা কামবোৰ যেতিয়া এনেদৰে অৰ্ডাৰ আহে বিৰাট বেছি মনটো ভাল লাগে। প্ৰতিটো কেকতে সদায় নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰোঁ। তাৰ উপৰি যেতিয়া কাষ্টমাৰে কয় কেকটো খাই বিৰাট বেছি ভাল লাগিলে বুলি, তেতিয়া সেই সুখৰ কথাটো মই আৰু আপোনালোকক কি ক'ম, ভাষাৰে বুজাব নোৱাৰোঁ। বিৰাট বেছি ভাল লাগে মনটো। সদায় যেন এনেদৰে আগুৱাই যাব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আগত দিনবোৰত কেক যিহেতু বনাই থাকোঁ, অৰ্ডাৰবোৰ আহিলে মনটো বিৰাট বেছি ভাল লাগে। আৰু আজিৰ দিনটো বিৰাট বেছি ব্যস্ততাৰে পাৰ কৰিলোঁ। গোটৰ মিটিং, তাৰ উপৰিও কেক বনালোঁ আৰু ঘৰৰ কাম কৰিলোঁ। মানে আজি ঘৰলৈ দোকানলৈ নগ'লোঁ, ঘৰতে কিবা কিবি কেইটামান কাম কৰিব লগা আছিলে কৰিলোঁ। তাৰপিছতে ঘৰটো মচিলোঁ, ঘৰ চফা কৰিলোঁ। তেনেদৰে আগবেলাটো গ'লোগৈ। তাৰপিছতে আকৌ কেকৰ অৰ্ডাৰ আহিল, কেকৰ অৰ্ডাৰো কৰিলোঁ ৰেডি। তাৰপিছত এইফালে মই কামত লাগিলোঁ। মই পিছে এইবোৰত ইমান বেছি পাকৈত নহয়, তথাপিতো নিজৰ প্ৰয়োজনীয়তাবোৰ, নিজৰ কামবোৰ নিজে কৰি লোৱাটো মই পচন্দ কৰোঁ। সেইবাবে এয়া কৰিবলৈ চেষ্টা কৰিছোঁ মাথো, আৰু আপোনালোককো দেখাবলৈ বুলি বিচাৰিলোঁ অকণমান। তাৰপিছতে আকৌ ৰন্ধা বঢ়াৰ কাম দেতা আৰু মায়ে কৰিলে। মই সেইকণ সময়তে এইফালে আৰু এখন চাদৰ লগাই ল'লোঁ এইফালে, আৰু এইখনো আপোনালোকক দেখালোঁ। আৰু ভাত পানী খাই মেলি বাচন বৰ্তন ধুই মেলি এইখনৰ কাম শেষ কৰি এতিয়া শুবলৈ বুলি লৈছোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিলোঁ। আজিৰ দিনটো বিৰাট বেছি ইটো সিটো কামত ব্যস্ত থাকিলোঁ। লগতে গাহৰিও আছে নহয় মোৰ, সিহঁতৰ বাবে দানাও বনাব লগা হ'ল। আজিৰ দিনটো ব্যস্ততাৰে পাৰ কৰিলোঁ আৰু আজি ভিডিঅ' ইমানতে শেষ কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, গুড নাইট।